এটা বস্তু পাপা লাষ্ট টাইম কৈছিলে পাপা ৰায়াক ল'বলৈ বৰ ইচ্ছা কৰে কিন্তু তাই পাপাৰ কোলাত বেছি নাথাকে কিন্তু ঘৰত অহাৰ টাইমত তাই পাপাক পুৰা কান্ধত ধৰি থাকে আৰু পাপাৰ কোলাখনে এৰিব নিবিচাৰে আৰু তেতিয়া পাপা বেছিহে কষ্ট পায় তাইক এৰিবলৈ আৰু তেতিয়া পাপা কৈছিলে যে যোৱাৰ সময়ত ইমান বেছি মৰম দিয়ে এৰিবলৈ বহুত কষ্ট হৈ যায় আমি পিছে অহাকালি গুৱাহাটী যাম যোৱাৰ আগতে আজিৰ সন্ধিয়াৰ চাহকাপ একেলগে এনেকৈ এনজয় কৰিলোঁ চিঙৰা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন মই চিঙৰা খাই খুব ভাল পাওঁ কিন্তু এইখিনি সময়ত নিজকে অলপ এইবোৰ বস্তুৰ পৰা এভইড কৰি ৰাখিছোঁ যিহেতু ব্ৰেষ্ট ফিডিং কৰাই আছোঁ কিছুমান বস্তু এভইড কৰিব পাৰিলে ভাল নিজৰ কাৰণে আৰু এইপিনে দেখিছেনে ৰায়া ইমান ধুনীয়াকৈ খেলি আছে ৰায়াৰ লগত খেলাৰ পিছত আকৌ আমাৰ ঘৰৰ এটা বাচ্ছা আছে সেইটোৰ লগত মিতুৱে খেলিব গৈছে দেখিছেনে এইখিনি সময় টাইগাৰৰ খেলা টাইম আৰু তাৰ লগত খেলিলে সি খুব ভাল পায় দেখিছেনে সি লুকা ভাকু খেলিব জানে কেনেকৈ তলেৰে চাই আছে আৰু টাইগাৰৰ এই লুকা ভাকু খেলা হেবিটটো আম্মাই কৰোৱাইছিল আৰু আজিলৈ ইমানেই বাই